জয় হিন্দ দোস্ত স্বাগতম জানাইছোঁ মোৰ হনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। সো বন্ধুসকল 1 ছেপ্টেম্বৰৰ পৰা যেহেতু আমাৰ অসম পুলিচৰ ABABৰ ফিজিকেল আৰম্ভ হ'বলৈ গৈ আছে আৰু আমাৰ ফিজিকেলৰ ৰানিংটো হ'ব 3200 মিটাৰ আৰু সময় দিব 14 মিনিট। আপোনালোকে নিশ্চয় ভালকৈ জানে আৰু ইয়াৰ ভিতৰত যেটো এক্সিলেন্ট টাইম হয় আৰু আপুনি যদি 10 মিনিটৰ ভিতৰত যদি আপুনি সোমাব পাৰে তেনেহলে 20 মাৰ্ক পাব আৰু যদি আপুনি যেনে তেনে সোমাব বিচাৰে তেনেহলে 14 মিনিটত 10 মাৰ্ক পাব। সো বন্ধুসকল বহুত ল'ৰা ছোৱালীয়ে এইটো কথা নাজানে যে তাৰ মাজৰ যিখিনি সময় 10 মিনিটৰ পৰা 14 মিনিটৰ ভিতৰত যিখিনি সময় আছে সেইখিনি সময়ত সোমালে কিমান নম্বৰ দিয়ে হয়তো এইটো কথা কিছুমানে নাজানে। সেইবাবে আপোনালোকলৈ এইটো ভিডিঅ' আগবঢ়ালো আৰু আমাৰ হাতত এডভাৰটাইজমেন্ট আছে। সো তাতে স্পষ্টকৈ আমাৰ টাইম টেবুলখন দিয়া আছে। সো তাৰ পৰা মই কপি কৰি এনেকৈ লিখি আপোনালোকৰ মাজলৈ আনিছোঁ আৰু যাতে আপোনালোকে বুজাত অলপ সুবিধা হয়। সো বন্ধুসকল মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহলে ভিডিঅ'টো প্লিজ লাইক কৰি দিয়ক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক। সো এনে ধৰণৰ নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। সো বন্ধুসকল ইয়াতে দিয়া আছে। সো মই আপোনালোকক জনাই আছোঁ 10 মিনিটত আহিলে 20 মাৰ্ক পাব, 10 মিনিট 5 ছেকেণ্ডত সোমালে 19.6 মাৰ্ক পাব, 10 মিনিট 10 ছেকেণ্ডত সোমালে 19.2 মাৰ্ক পাব, 10 মিনিট 15 ছেকেণ্ডত সোমালে 18.8 মাৰ্ক পাব, 10 মিনিট 20 ছেকেণ্ডত সোমালে 18.4 মাৰ্ক পাব, 10 মিনিট 25 ছেকেণ্ডত সোমালে 18 মাৰ্ক পাব পুৰা পাক্কা, 10 মিনিট 30 ছেকেণ্ডত সোমালে 17.6 মাৰ্ক পাব, 10 মিনিট 35 ছেকেণ্ডত সোমালে 17.2 মাৰ্ক পাব, 10 মিনিট 40 ছেকেণ্ডত 17 মাৰ্ক পাব, 10 মিনিট 45 ছেকেণ্ডত 16.8 মাৰ্ক পাব, 10.50 ছেকেণ্ডত সোমালে 16.4 মাৰ্ক পাব, 11 মিনিটত যদি সোমায় তেনেহলে পাব 15.8 মাৰ্ক, 11 মিনিট 10 ছেকেণ্ডত সোমালে 15.2 মাৰ্ক পাব, 11.20 ছেকেণ্ডত সোমালে 14.8 মাৰ্ক পাব, 11 মিনিট 30 ছেকেণ্ডত সোমালে 14.4 মাৰ্ক পাব, 11 মিনিট 40 ছেকেণ্ডত সোমালে 14 মাৰ্ক পাব। সো 11 মিনিট 50 ছেকেণ্ডত যদি আপুনি সোমায় তেনেহলে পাব 13.6 মাৰ্ক, 12 মিনিটত সোমালে 13.2 মাৰ্ক পাব, 12 মিনিট 10 ছেকেণ্ডত সোমালে 12.8 মাৰ্ক পাব, 12 মিনিট 20 ছেকেণ্ডত সোমালে 12.5 মাৰ্ক পাব, 12 মিনিট 30 ছেকেণ্ডত সোমালে 12.2 মাৰ্ক পাব, 12 মিনিট 40 ছেকেণ্ডত সোমালে 11.9 মাৰ্ক পাব, 12 মিনিট 50 ছেকেণ্ডত সোমালে 11.6 মাৰ্ক পাব, 13 মিনিটত সোমালে 11.3 মাৰ্ক পাব, 13 মিনিট 10 ছেকেণ্ডত সোমালে 11 মাৰ্ক পাব, 13 মিনিট 20 ছেকেণ্ডত সোমালে 10.8 মাৰ্ক পাব, 13 মিনিট 30 ছেকেণ্ডত সোমালে 10.6 মাৰ্ক পাব, 13 মিনিট 40 ছেকেণ্ডত সোমালে 10.4 মাৰ্ক পাব, 13 মিনিট 50 ছেকেণ্ডত সোমালে 10.2 মাৰ্ক পাব আৰু 14 মিনিটত যদি আপুনি সোমায় তেনেহলে 10 মাৰ্ক পাব। সো বন্ধুসকল ছেকেণ্ড গৈ থাকিব আৰু মাৰ্কবিলাক কমি আহি থাকিব। সো বন্ধুসকল আপোনালোকে আজিৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক ৰানৰ কাৰণে। সো আপুনি ইণ্টাৰভিউত যাই কেনে ভাল নম্বৰ কৰি আনিব পাৰিব। সো বন্ধুসকল ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি দিব। সো আজিৰ কাৰণে এইখিনি। জয় আই অসম।